নমস্কাৰ। সদৌ বালিপৰা ৰঙালী বিহু সন্মিলনৰ ৭১ সংখ্যক ৰঙালী বিহু সন্মিলনৰ পৰা সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ। সদৌ বালিপৰা ৰঙালী বিহু সন্মিলনৰ আমি কাৰ্যসূচী মৰ্মে এই কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। ৩০ তাৰিখৰ পৰা 10 দিনীয়া কাৰ্যসূচী এটা কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। আজি সেই কৰ্মশালাৰ শেষ দিন 12 তাৰিখে আমি সমাপ্ত কৰিছোঁ। ইয়াতে প্ৰায় 118-20 গৰাকী নাচনীয়ে ইয়াতে সহযোগ কৰিছিলে আৰু ঢুলীয়া প্ৰায় 15-20 জনৰ পৰা সহযোগ কৰিছিলে। গতিকে সকলোখিনি নাচনীয়ে সুন্দৰভাৱে নাচিবলৈ জানিছে আৰু ঢুলীয়াসকলেও তেওঁলোকে সুন্দৰভাৱে ঢোল প্ৰশিক্ষণ লৈছে। ইয়াতে আমি আজি যি কৰ্মশালা আছিলে সেই কৰ্মশালা শেষ কৰি পেলাই আমি দুদিন পিছতে আমি 1 বহাগ আহি পাব। সেই 1 বহাগ দিনাখন আমাৰ কাৰ্যসূচী আছে পতাকা উত্তোলনৰ কাৰ্যসূচী। আৰু দ্বিতীয় কথা হ'ল কি, তাতে আমি আৰু কাৰ্যসূচী ৰাখিছোঁ সম্বৰ্ধনা অনুষ্ঠান, স্মৃতি তৰ্পণ ইত্যাদি কাৰ্যসূচী ৰখা হৈছে। তাৰপিছতেই আমি 10 বহাগত মৌকুঁৱৰী প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰিম। লগে লগে 11 বহাগত মুকলি বিহুৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিম। গতিকে মই ভাবোঁ সকলো ৰাইজে ইয়াতে সহায় সহযোগ আগবঢ়াব। সদৌ বালিপৰা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা মই সকলো ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ। গতিকে সেইদিনা 1 বহাগ দিনাখন সকলো আহি ইয়াতে সহযোগ কৰিব আৰু যি পতাকা উত্তোলনৰ কাৰ্যসূচী সেই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। এই আছিল আমাৰ সদৌ বালিপৰা বহাগী বিহু মেলাৰ কাৰ্যসূচী।